প্ৰিয় দৰ্শক, কলমৌ শাক আপোনালোকে আটাইয়ে খাই পাইছেই। আজি আপোনালোকক মই কম সময়তে সহজতে তৈয়াৰ কৰিব পৰা কলমৌ শাক ভাজিৰ ৰেচিপি দেখুৱাবলৈ লৈছোঁ। 3জন মানুহে খাব পৰাকৈ বনোৱা এই ৰেচিপিত 20-25 মান কলমৌ শাক বা এমুঠি কলমৌ শাক লাগিব। এয়া মই এমুঠি কলমৌ শাক লৈছোঁ। কলমৌ শাকখিনি ভালদৰে বাছি ধুই ল'ব লাগিব। খাওঁতাৰ সংখ্যা কম বা বেছি হ'লে সেই অনুপাতে শাকৰ পৰিমাণ কমাব বা বঢ়াব লাগিব। প্ৰথমে আপুনি কলমৌ শাকখিনি ধুই মিহি মিহিকৈ কাটি ল'ব। এয়া চাওক, মই চুটি চুটিকৈ কলমৌখিনি কাটি লৈছোঁ। আপুনিও তেনেকৈয়ে কাটিব। ৰেচিপিটো আৰু সোৱাদ লগা কৰিবৰ কাৰণে আপোনাক লাগিব 5 ফোৰণ আধা চাহ চামুচ আৰু লাগিব আধা চাহ চামুচ নহৰুৰ পেষ্ট। ইয়াৰ পিছত কেৰাহীখন গেছত বহাই ইয়াত 1 ভাতৰ চামুচ মিঠাতেল দি গৰম হ'বলৈ দিব। গেছটো বঢ়াই দিব। তেল গৰম হ'লে 5 ফোৰণ আৰু নহৰুখিনি তেলত দিব। তাৰ পৰা এটা সুগন্ধি যেতিয়া ওলাব, তেতিয়া শাকখিনি তাত ঢালি দিব। এতিয়া শাকখিনি ভালদৰে লৰাই দিব। নিমখ আৰু হালধি নহ'লে জানো ভাজি এখন হ'ব পাৰে? গতিকে ইয়াতো আপুনি সোৱাদ অনুযায়ী নিমখ আৰু আধা চাহ চামুচ হালধি দিব লাগিব। এতিয়া গোটেইখিনি ভালদৰে লৰাই ঢাকনিখনেৰে ঢাকি দিব লাগিব। গেছটো এতিয়া মধ্যমীয়া কৰি ৰাখিব। ভাজিখিনি মাজে মাজে লৰাই দিব লাগিব। আৰু এয়া 8-10 মিনিট ভজাৰ পিছত মোৰ ভাজিখিনি সম্পূৰ্ণ হৈছেগৈ। এতিয়া মই এইখিনি নমাই থ'ম। এয়া হৈ গ'ল আমাৰ কলমৌ শাকৰ ভাজি। প্ৰিয় দৰ্শক, আজিৰ ৰেচিপি চাই যদি আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু আমাক জনাব যে কিহৰ ৰেচিপি আৰু আপোনালোকে চাব বিচাৰে। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পিছৰ ভিডিঅ'ত পুনৰ লগ পাম। নমস্কাৰ।